নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে বহুকিটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকিটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকিটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে অষ্টম দৰমহা আয়োগত অনুমোদন ৰাজ্যিক কেবিনেটৰ এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ ৰাজ্যত হ'ব অষ্টম দৰমহা আয়োগক পূৰ্ণৰূপ কেবিনেটৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস অধ্যক্ষ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত সদস্য হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমানে দৰমহা লাভ কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলে অসমেই হ'ব অষ্টম দৰমহাৰ আয়োগ গঠন কৰা প্ৰথমখন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যত হ'ব অষ্টম দৰমহা আয়োগ দিব লৈছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ অসম ৰক্ষাৰ বাবে কোনো বাংলাদেশী মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰা নহ'ব এটা ভয়ংকৰ মন্তব্য আজি অসমীয়া জাতিটোৱে সংকটৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে অচিনাকি লোকে অসমীয়া হাতৰ পৰা অৰ্থনৈতিক অধিকাৰ কাঢ়ি লোৱা অপচেষ্টা চলাইছে 30 লাখ বিঘা মাটি ভূমি অসমীয়া হাতৰ পৰা বিভিন্ন কূট কৌশলেৰে কাঢ়ি লোৱাৰ চেষ্টা কৰিছে আজি অসমীয়া অসমতে সংখ্যালঘুত পৰিণত হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাতে অসমীয়া লোক সংখ্যালঘু হৈ পৰিছে কিন্তু আৰু অসমীয়া অসমত অচিনাকি লোকক সহ্য কৰা নহ'ব আমি যোৱা 5 বছৰত 1.5 লাখতকৈও অধিক ভূমি অচিনাকি লোকৰ পৰা উদ্ধাৰ কৰিলোঁ আৰু ইয়াৰ লগতে 1,60,000 চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে 92% নিযুক্তি কেৱল অসমীয়া আৰু অসমবাসীৰ বাবে সুৰক্ষিত কৰিলোঁ অসম চৰকাৰৰ ভিতৰৰ চৰাত অসমীয়া মন প্ৰবাহিত কৰিবলৈ সক্ষম হ'লোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত এই বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনফালে দিব লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ 10 ফেব্ৰুৱাৰীত BTR বন্ধ ঘোষণা বন্ধ থাকিব সকলো স্কুল কলেজ কাৰ্যালয় এই মুহূৰ্তত জনাইছো BTR বাখীলৈ এক ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰীত BTR বন্ধ ঘোষণা বন্ধ থাকিব সকলো স্কুল কলেজ কাৰ্যালয় BTRত স্থানীয় বন্ধ ঘোষণা BTC কৰ্তৃপক্ষই এই ঘোষণা কৰিছে 28 সংখ্যক বড়োলেণ্ড দিৱস উপলক্ষে বন্ধ ঘোষণা কৰিছে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ ওদালগুৰি সকলো চৰকাৰী কাৰ্যালয় ৰাজহুৱা প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈয়ে গো মাংসৰ বিৰিয়ানী বনোৱাৰ ট্ৰেইনিং দিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য এই মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ আৰু লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক ভাষাৰে তীব্ৰ বাক্যবন কটন পঢ়াৰ সময়ত গো মাংস খাইছিল হিমন্ত বিশ্ব শৰ্মাই বিদেশী বিষয়ক লৈ উদাসীন বিজেপি এই মন্তব্য লুইনজ্যোতিৰ বিদেশীৰ নামত ৰাজনীতিহে কৰে বিজেপিয়ে মিয়া প্ৰসংগত হঠাৎ সুৰ সলনি কৰিছে মুখ্যমন্ত্ৰীয়ে 1951 চনৰ পূৰ্বে অহাসকল মিয়া নহয় মুখ্যমন্ত্ৰীয়ে কৰিছিল মন্তব্য পৰঠা বিৰিয়ানী আৰু গো মাংসৰ ৰাজনীতি কৰিছে এই বুলি লুইনজ্যোতিয়ে কৰিছে ভয়ংকৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাক কৰিছে আক্ৰমণ দিব লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হৈছে তাৰে 95% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ADRত যিমান চাকৰি হৈছে তাৰো 92% আমাৰ ল'ৰা ছোৱালীয়ে পাইছে যোৱা 5 বছৰত প্ৰশাসনে অসমীয়া জাতিৰ বাবে ভাবিব নোৱাৰা কাম কৰিছে মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হ'ল মই গৌৰৱেৰে ক'ব পাৰোঁ 95% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ADRত যিমান চাকৰি হ'ল মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ 92% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে যোৱা 5 বছৰত প্ৰশাসনে অসমীয়া জাতিৰ কাৰণে ভাবিব নোৱাৰা কাম কৰিছে আপোনালোকে কেতিয়াবা ADR লিষ্টখন ল'ব কেতিয়াবা নতুনকৈ পুলিচত হোৱা চাকৰি লিষ্টখন ল'ব অচিনাকি মানুহ ইয়াত নায়েই এনেকুৱা কাম সাহসেৰে কোনো চৰকাৰে আগত কৰিব পৰা নাছিল আৰু লগতে মন্তব্য কৰে সকলো মিয়া মুছলমান অচিনাকি নহয় 51ৰ আগত অহা মিয়া মুছলমান খিলঞ্জীয়া হয় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো গুৰুত্বপূৰ্ণ খবৰ 1951 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া হয় বিজেপিৰ কথাত সাম্প্ৰদায়িকতা নাই
51 চনৰ আগত অহাও মিয়া মুছলমান আছে অসমত, গতিকে সকলো মিয়া মুছলমান অচিনাকি নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। ৰাজ্যৰ নিবনুৱাসকলৰ কাৰণে মুখ্যমন্ত্ৰীৰ উপহাৰ, নিবনুৱা একাউণ্টত সোমাব লাখ লাখ টকা। এই মুহূৰ্তত জনাইছোঁ নিবনুৱাসকলৰ কাৰণে মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ, নিবনুৱা একাউণ্টত সোমাব লাখ লাখ টকা। আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। আৰম্ভ কৰিলে খানাপাৰাত এই আঁচনিৰ হিতাধিকাৰীক দিব প্ৰথম কিস্তিৰ ধন জমা। ৭৪,০০০ৰো অধিক যুৱক যুৱতী উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। হিতাধিকাৰীসকলে দুটা কিস্তিত এই আৰ্থিক সাহায্য লাভ কৰিব। সাধাৰণ শাখাৰ উদ্যোগীসকলে 2 লাখ টকা লাভ কৰিব এই আঁচনিৰ জৰিয়তে। খানাপাৰাত প্ৰথম কিস্তি হিচাপে 1 লাখ টকা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষ কাৰিকৰী অৰ্হতা থকা যুৱক যুৱতীসকলে লাভ কৰিব সৰ্বমুঠ 5 লাখ টকা। এই মুহূৰ্তত জনাইছোঁ নিবনুৱাসকলৰ কাৰণে বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। নিশাৰ ভাগত হাজাৰ হাজাৰ মুছলমান বিজেপিত যোগদান, চৰ-চাপৰি হৈ পৰিছে গেৰুৱা। এই মুহূৰ্তত জনাইছোঁ চৰ-চাপৰিৰ লগতে হাজাৰ হাজাৰ মুছলমানে যোগদান কৰিছে বিজেপিত। ধিঙত নিশা হাজাৰ হাজাৰ মুছলমানে যোগ দিছে বিজেপিক যোগদান কৰিয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা। ধিঙৰ তিনিটকীয়া চৰত ৩ সৰ্বাধিক লোকে যোগদান কৰিছে বিজেপিত। ৰাজ্যৰ ৰাজনীতিত হঠাৎ সংখ্যালঘু মুছলমানসকলে ইউটাৰ্ণ লৈছে। চৰ-চাপৰিৰ লগতে হাজাৰ হাজাৰ মুছলমানে যোগদান কৰিলে বিজেপিত। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিশ্ৰুতি দি পালন নকৰিলে বিজেপিয়ে আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। জনজাতিকৰণ প্ৰতিশ্ৰুতি দি পালন নকৰিলে বিজেপি চৰকাৰে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আদিবাসীক দিব লাগিব জনজাতিকৰণ মৰ্যাদা নিদিলে ইয়াৰ পৰিণাম ভুগিব লাগিব বিজেপিয়ে। আৰু ইয়াৰ লগতে আজি পৰ্যন্ত বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাক লৈও উত্তাল প্ৰতিবাদ। কেইবাটাও দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। এই মুহূৰ্তত জনাইছোঁ জনজাতিকৰণ প্ৰতিশ্ৰুতি দি পালন নকৰিলে বিজেপি চৰকাৰে, জনজাতিকৰণ মৰ্যাদা নিদিলে ইয়াৰ পৰিণাম ভুগিব বিজেপি চৰকাৰে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা, মুকলিকৈ সংবিধান উলংঘা কৰাৰ অভিযোগ। এই মুহূৰ্তত জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা, কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ীৰ বিস্ফোৰক মন্তব্য। মুকলিকৈ সংবিধান উলংঘা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। মিয়া ৰিক্সাৱালাক অত্যাচাৰ কৰাৰ উচতনি দিয়ে হিমন্ত বিশ্ব শৰ্মাই। এয়াই নেকি বিজেপি চৰকাৰৰ নতুন ভাৰত? দীপক কুমাৰো প্ৰসংগৰ আনে সাংসদগৰাকীয়ে। প্ৰেম ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰা দীপক কুমাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। সংঘাত লগোৱাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু নকৰে গোচৰ কিয়? ইয়াৰ বিপৰীতে প্ৰেম ভাতৃবোধৰ উদাহৰণ দিয়াসকলৰ বিৰুদ্ধে অষ্টম হৈ আছে কিয় আৰক্ষীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগৰে উত্তাল ৰাজ্যসভা, কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ীৰ বিস্ফোৰক মন্তব্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। ৰাজনীতিৰ ডাঙৰ খবৰ। অগপ এৰি অজাপলৈ যাব 3জন বিধায়ক। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা এক খবৰ। অগপৰ 3 বিধায়কে যোগাযোগ কৰিছে লুইনজ্যোতি গগৈ জাতীয় পৰিষদৰ সৈতে। চৰ্ত সাপেক্ষে অসম জাতীয় পৰিষদ যোগ দিবলৈ সাজু 3জন বিধায়ক। টিকটৰ নিশ্চয়তা পালে AGP এৰি AJPলৈ যাব 3জন বিধায়ক। টিয়কৰ পৰা জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব লাগে প্ৰদীপ হাজৰিকা। অগপই টিকট নিদিলে দেৰগাঁৱৰ পৰা AJP প্ৰাৰ্থী হ'বলৈ সাজু ভৱেন ভৰালী। চেণ্ট্ৰেল গুৱাহাটীত বিজেপিয়ে প্ৰাৰ্থী নিদিলে জাহাজত উঠিবলৈ ভৰি দাঙিছে নৰেন্দ্ৰ নাৰায়ণ কলিতাই। আৰু আনফালে টিকট দিলেই AJPলৈ আহিবলৈ সাজু লখিমপুৰৰ প্ৰাক্তন বিধায়ক উৎপল দত্ত। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা এক খবৰ। অগপৰ 3 বিধায়কে যোগাযোগ কৰিছে লুইনজ্যোতি গগৈৰ সৈতে। আনফালে দিব লৈছোঁ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাক 2 টকাৰ ভিক্ষা দিম, আছাদুদ্দিন ওৱেইছিৰ ভয়ংকৰ মন্তব্য। হাতত 2 টকীয়া মুদ্ৰা লৈ ডাঙৰ মন্তব্য কৰিলে সাংসদগৰাকীয়ে। মিয়া ৰিক্সা চালকক ভাড়া কমকৈ দিয়াৰ দাবীক লৈ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ওৱেইছিৰ।
তেওঁ কয় যে মই হিমন্ত বিশ্ব শৰ্মাক 2 টকা ভিক্ষা দিব বিচাৰোঁ। মোৰ 2 টকা ভিক্ষা ল'বনে হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টত মই দিব বিচাৰোঁ 2 টকা। লগতে কয় যে অতি নিম্ন খাপৰ মানুহ হয় হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ আসাদুদ্দিন ওৱেইচি। हेमंत बिस्व शर्मा, ये 2 रुपए की भीख तेरे को देता हूं मैं, लेता क्या तू बोल? बोल, तू 2 रुपए का भिखारी है मेरे को, मैं जानता हूं तेरे को। तू सिर्फ इतना कम आदमी है, इतना छोटा आदमी है कि गरीब जो ऑटो चलाता 5 रुपए 4 रुपए ले कहां लेता, बोल देता हूं आके तेरे को।